ছাৰ শাহুজনী এই মতা গৰমত ৰ'দত কথা পাতিছোহি। তোমাৰ মৰমতে দেহা। হেল্ল' দেহা, কি কৰিছা? ভালনে তোমাৰ? বহুত দিন হ'ল তোমাৰ লগত কথা পতাই নাই নহয়। মতাটোৰ পৰা কথা পাতিব নোৱাৰি, ল'ৰাটোৰ পৰা নোৱাৰি, সেইকাৰণে এই ৰোৱা ফালে আহি লৈছোঁ, পথাৰৰ ফালে আহি লৈছোঁ। ঔটেঙা গছতে কথা পাতিছোঁ। তুমি মোৰ গোটেই কলিজাখন খালাও। শহু শাহুৰ পৰাও নোৱাৰি কথা পাতিবলৈ ঘৰত। কি ক'বা, এই হিৰত সেন্দুৰটো দেখিছা নহয়। তোমাৰ লগত কথা নপতাকৈ মোৰ দেহাই আকৌ ফোন কৰিলে। কোনোবা চাই আছে নি বাৰু? কোনোবা চাই আকৌ শাহু কথা পাতিবলৈ। পটককে কি জানিবা ওলাই দিবহি, সেইকাৰণে ভয় লাগে। কোনোবা চাই আছে নি বাৰু? চাই লৈছোঁ ৰ'বা দেই। চাই আছে নি আকৌ? নাই বাৰু, কথা পাতিব পাৰিম বাৰু দেই। কথা পাতিব পাৰিম, নাই কোনো বিন্দাছ। বাগানতে কথা পাতি আছোঁ দেহা। নিজান ঠাইত। কি ক'বা আৰু দুপৰীয়া। কলিজা তোমাৰ কৰিছোঁ। চাহপাতৰ বাগানত সোমাই লৈছোঁ আৰু দেই। মানুহটো আহিলে আকৌ গালি খাবলৈ আছেই। সেইটোৱেতো কথা। আইও মোৰ শাহুজনীয়ে যিটো ছাৰ এতিয়া ঘৰৰ পৰা চাই থাকিব পাৰে দেই। মই এই পথাৰলৈ আহিলোঁ নহয় কথা পাতিবলৈ, ঘৰৰ পৰা কিজনীবা চাই থাকিব পাৰে। যিহে ছাৰ শাহুজনী এই মতা গৰমত ৰ'দত কথা পাতিছোহি। তোমাৰ মৰমতে দেহা। হেল্ল', আমাৰ বোৱাৰীজনী ৰাতিপুৱা পৰা কেনিনো গ'ল, দেখা সাক্ষাৎ নাই নহয়। তাই কাঁহী পাতি বাহিৰতে আহিছে। সেই তাই ধুবলৈ খবৰ নাই। এইজনী পথাৰ ফালেকে গ'ল নি বাৰু, ঠিকনা নাই। এইবোৰ আজিকালি বোৱাৰী কি কৰি থাকে। এতিয়া 2টা বাজিবহি হ'ল, তাই এতিয়ালৈকে দেখা সাক্ষাৎ নাই। তাই ক'ত সোমালেগৈ, ল'ৰাটো নাই নহয়। তাই বৰ ভাল পাইছে, বৰ ভাল। অকণমান থৈছে দিলে আৰামত বহি ল'ব লাগে, তেতিয়াহে ভাল হ'ব। এইবোৰ বোৱাৰী আজিকালি কি ক'ব আপোনালোকে। তাই ল'ৰাটো নাই বুলি বেছি চলতাই গৈ আছে। মোৰ মানুহটো নাই, এতিয়া একো ক'বও আজি শংকৰদেৱৰ তিথি, তাতে এই ঘৰটো মুচিব লাগে বুলি তাইক খবৰ নাই। ৰাতিপুৱাই মোবাইলটো লৈ ওলাই গৈছিলে। এইবোৰ বোৱাৰীৰ লক্ষণ নি? ভাল বোৱাৰী হ'ব লাগে। এইবোৰ বোৱাৰী হ'লে বাৰু ঘৰ কেনেকৈ চলিব? মই এতিয়া বুঢ়ী হৈ আহিছোঁ, নকঁকালৰ বিষ, একো কৰিবও নোৱাৰোঁ। তাই বাৰু ঘৰটো মুচিব লাগে বুলি জানিব নালাগে হে? এনেকুৱা বোৱাৰীজনী তাই আহিলেগৈ। আহিলি তই, তাৰ লগত আছিলিগৈ তই ইমান পৰ হা? এই আমুকৰ বোৱাৰী ঘৰৰ লগত মিলি এনেকুৱা হৈছে চিকাৰ মাৰি। প্ৰথমতে এনেকুৱা নাছিলে নহয়। তাই সেই চোৱা কাঁহী বাতি তাতে আছে, ধুবি হ'লে মই ধুব নোৱাৰোঁ। কঁকালটো ইমান বিষ, কঁকাল বিষত একো কৰিব পৰা নাই হ'লে মই। কঁকাল বিষ হৈছে ইমান। তাই আহিব বুলি অথনিৰ পৰা এই চকীতে বহি ঠেং চেং তুলি তাইলৈ বাট চাই আছোঁ। তাই হ'লে আহিব। ইমানবোৰ বকি লৈ গৈছে এজনী, বেয়াও লাগে। তাইহে আছে মোৰ লগত খাবলৈ, এজনীয়ে বোৱাৰী। তাই একো যদি এনেকৈ বকি গালি পাওঁ কেনেকৈ হ'ব বাৰু মোৰ? বোৱাৰী চাহ এটোপা বনাই দুজনীয়ে খাওঁ, বেয়া লাগে নহয়। মই এতিয়া বুঢ়ী হৈ আহিছোঁ। এই কঁকালৰ বিষ, এই ভৰি বিষ, কিবা নহয় কিবা হৈয়ে থাকে। সেই বোৱাৰীজনীয়ে নেচাইনো মোক কোনে চাব বাৰু? সেইটো মানে ইমানবোৰ বকিও লাভ নাই। বোৱাৰী বুজালে ভাল হ'ব। আমাৰ বোৱাৰী সেনেকুৱা নহয়। বেলেগে লগাই বেয়া কৰিছে, মই গম পাইছোঁ কথাটো। এহঁতক ধৰিবগৈ লাগিব।